এয়া জীয়াজুলি নয়, শান্ত শান্ত এক নিৰবিচ্ছিন্ন গতিধাৰা। অথচ ইয়াৰ ৰূপোৱালী পানীত লিপিবদ্ধ হৈ আছে মৌজুলি গাঁৱৰ দুৰ্বিষহ বেদনাৰ পঞ্জীভূত অধ্যায়, য'ত কাৰোবাৰ হাঁহি কান্দোন সুখ দুখ পোৱা নোপোৱাৰ ৰুদ্ধ বেদনাৰ লগতে কোনো এচামৰ হিংসা বিদ্বেষে জন্ম দিয়া এক জঘন্য ঘটনাৰ অলিখিত ইতিহাস, যাৰ নাম ইপাৰ সিপাৰ। মই চুপ নাথাকো, সঁচা কথা মই কমেই। মই মৰি যাম, কিন্তু কোনো কাৰণতে সেই নৰপিশাচটোৰ লগত বন্ধুত্ব নহব। তহঁতে যিমানেই চেষ্টা নকৰ কিয় মোক গলাব নোৱাৰিবি। তাৰ পাছতো মৌজুৰীৰ বুকুৰ পৰা হেৰাই যোৱা নাই কোমল প্ৰেমৰ সুকোমল আৱেশ। লুণ্ঠিত মানৱতাই থান দান কৰা কোনোবা ডেকা গাভৰুৰ বঞ্চিত প্ৰেমৰ ভগ্ন হৃদয়ে কঢ়িয়াই আনে নতুন প্ৰেমৰ বতৰা। আৰু তাতেই তুমি ইমান দুষ্ট কিয়? ভাল লাগে, দুষ্টালি নকৰিলে প্ৰেম কৰিছো যেন নালাগে যে। ভাই ইয়াক জীপা চম্ভালিবলৈ কওক, নহ'লে কিন্তু কথা বেয়া হৈ যাব। তথাপি শান্ত নহয় মৌজুৰীৰ অশান্ত বতাহ, অন্তহীন হতাশাত পংগুপ্ৰায় কোনোবাই এতিয়াও ডিঙি মেলি চাই নতুন আশালৈ। কেতিয়া একাত্ম হ'ব পাৰাপাৰহীন এই ইপাৰ সিপাৰ।